নমস্কাৰ বন্ধুসকল, যিহেতুকে আপোনালোকে জানেই যে আজি হোলি, সেয়েহে সকলোকে পোনপ্ৰথমবাৰৰ বাবে হেপী হোলি জনাইছোঁ। আৰু দেখিছেনে কেনেকৈ আমি হোলি খেলিছোঁ আজি। যোৱাকালি অৱশ্যে বহু জেগাত হোলি খেলিছে, কিন্তু আমাৰ ইয়াতে কিন্তু আজিহে হোলি খেলিছে। সকলোবিলাক একদম ৰাঙলী বাঙলী হৈ আছে। কি যে ভাল লাগে নহয়নে এই উৎসৱটো আহিলে। এই উৎসৱটো ফাগুন মাহত আহে আৰু ফাগুন মাহৰ এই উৎসৱটো বৰ ধুনীয়া লাগে। আৰু দেখিছে এয়া পানী ঢালিছে, মানে গাঁৱত সকলোৱে হোলি খেলিয়ে আছে, মইহে খালি হোলিখন খেলিবৰ কাৰণে অলপ দেৰিকৈ ওলাই আহিছোঁ। এই সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখিছেনে কেনেকুৱা আনন্দ লাগে সিহঁতৰ মনত। ইয়াকতো গতি নাইকিয়া কৰি আছে, কেনেকৈ তাক ধৰি আছে। এয়া দেখিছে, এইটো হৈছে শুভজিত, আৰু শুভজিত তাক পূৰা পানী ঢালিছে বেটা। তাক মানে সি অথনিৰ পৰা মানে গোবৰ পানী ঢালি আছে সকলোকে, আৰু সি সকলোকে গোবৰ পানী ঢালি থকাৰ কাৰণে তাক একদম গোটেই মানে বেলেগৰ ঘৰৰ পৰা পানী আনি পেলাই পূৰা পানী ঢালিছে। আৰু এয়া চাওঁ, এয়া চবেই মানে একদম হোলী খেলাত ব্যস্ত। আৰু এয়া জোনালীয়ে তাইক ভাবিছে তাইক যেন কোনোবাই গোবৰ পানী ঢালিব, সেইকাৰণে তাই দৌৰি আছে। আমি এয়া দেখিছে কিমান গোটেই ল'ৰা ছোৱালীবিলাক একেলগে খেলিছে, আৰু এই মুহূৰ্তটো বৰ ভাল লাগে চাই কিনে নহয়নে। আৰু এয়া চাই এই সৰু ভাইটিয়ে কিন্তু মানে সি পানী দি আছিলে, সি মোক পানী মাৰি দিছে দেখিছেনে। মানে ইমান যে দুষ্ট কি ক'ব, আৰু সিহঁতক পানী মাৰি দিছে। মই দৌৰি আহিছোঁ পিছুৱাই পেলাই। সি আচলতে পানী দি আছে, তাৰ মানে খেতি এডৰা আছে, সেই খেতিডৰাত পানী দিছে। আৰু ইয়াক তাৰ ককায়েকে বাইকত বহি কিনে সি চাই আছে। তাক পিছে আমাতকৈ আগতে কোনোবাই হোলী সানিলে। আৰু এয়া হৈছে প্ৰণৱ ডেকা, মানে বিখ্যাত প্ৰণৱ ডেকা বুলি কৈছোঁ। আৰু কিয় কৈছোঁ সেইটো আপোনালোকে হয়তো জানিবই, মানে নাজানিলেও মই আপোনালোকক বাৰু পিছত ক'ম। এতিয়া মানে আমি কি কৰি আছোঁ জানে, আমাৰ প্লেনিংটো হৈছে ভিতৰত মানে আমাৰ লগৰ এটা সোমাই পেলাই লুকাই আছে। চ' আমি গৈ পেলাই তাক উলিয়াবৰ কাৰণে চেষ্টা কৰি আছোঁ। সি বেচেৰাই মানে একে বেলেগৰ ঘৰৰ মানে বিচনাৰ তলত সোমাই আছে। বিচনাৰ তলৰ পৰা তাক মানে টানি উলিয়াই আছোঁ। মই মোবাইলটো লৈ যাব পৰা নাই, যিহেতু সিহঁতে মোক একদম পানী চানী ঢালি মানে বুঢ়াই পেলালে। মই সেই লগৰ এজনীক ক'লোঁ বোলো তই মোবাইলটো ধৰি দে, আৰু সি ওলাই আহি গ'ল। তাক মানে উলিয়াই আনি কিনে এতিয়া আমি পানী ঢালি আছোঁ। এই গোটেই পূৰা গা ধুৱাই আছে। সি কৈছে দে আৰু দে গা ধুৱাবৰ কাৰণে। এইয়া দেখিছেনে কেনেকুৱা নাগতি কৰিছে। অৱশ্যে এনেকৈ ভালো লাগে দিয়কচোন, কাৰণ এই সময়বিলাক যে আকৌ ঘূৰি নাহে আৰু, মানে কোন কেতিয়া ক'ত কেনেকৈ হেৰাই যায় বা কোন ক'লৈ গুচি যায়। সেয়েহে এই গোটেইবোৰ স্মৃতি হিচাপে মই এই ইনষ্টাগ্ৰামৰ এই সৰুকৈ মিনি ব্লগতে মই সাঁচি ৰাখিছোঁ। আৰু চবৰে ডেন্স আহি পেলাই ইফালে একদম পূৰা গান বজাই দিছে। আৰু এই টিকলা দুটাক চাওকচোন, সিহঁতক যে কিমান মৰম লাগিছে ন। এয়া একদম শিৱ বাবাৰ নিচিনা চুলি পিন্ধিলে। এইটো হৈছে আমাৰ মামাৰ ল'ৰা, মানে মোৰ ভাইটি। আৰু তাৰপিছত এয়া এই ৰিম্পী কিন্তু একদম ক'ব লাগিব দেই, ৰিম্পী ডেন্স মানে একেবাৰে, তাই মানে গানটো বজিলে মানে ৰখিবই নোৱাৰে, তাই এনেই ৰচকী আৰু একদম পূৰা নাচিছে। কিন্তু জোনালীও কিন্তু এৰি দিয়া বিধৰ নহয় দেই, জোনালীও নাচিছে, এয়া জনাও নাচিছে, আৰু এয়া এই বন্দিতাও অলপকৈ নাচি আছে। সিহঁতে মানে এৰি দিয়া বিধৰ নহয়। আৰু এই জনাহঁতৰ ঘৰত মানে একদম পূৰা কি ক'ম আৰু, মানে চবফালে একদম। তাৰপিছত এয়া আমাৰ শেষৰ মুহূৰ্ত।